আজিৰ বিশ্বত শক্তিৰ নতুন সমীকৰণ গঢ়ি উঠিছে। বিশেষকৈ এছিয়াত ভাৰত, ৰাছিয়া, চীন, মধ্য এছিয়াৰ দেশবোৰে একে মঞ্চত বহি শান্তি, সুৰক্ষা আৰু আঞ্চলিক উন্নয়নৰ ওপৰত একমত হৈছে। কিন্তু ইয়াৰ মাজতেই পাকিস্তানৰ অৱস্থা লক্ষণীয়। একে মঞ্চত থকাৰ পিছতো সকলোৰে চকুত পাকিস্তানৰ দৈন্য অৱস্থা স্পষ্ট। প্ৰতিটো দিশত স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়। পাকিস্তানক আজিৰ সময়ত কোনো ৰাষ্ট্ৰই গুৰুত্ব সহকাৰে স্বীকাৰ নকৰে। আজিৰ পাকিস্তানৰ এই দুৰৱস্থাই প্ৰমাণ কৰিছে ভাৰতৰ বৈদেশিক নীতি মুক্ত, দৃঢ় আৰু নিৰ্ভীক। কিন্তু এই সকলো কি মাথো পাকিস্তানৰ বাবে আছিলনে? নহয়। আজিৰ পাকিস্তানৰ এই দুৰৱস্থা লগতে ভাৰত, ৰাছিয়া আৰু চীনৰ একে মঞ্চত উপস্থিত হোৱাৰ মূল কাৰণ আচলতে আমেৰিকাৰ লগত চলি থকা মুকলি বৈদেশিক নীতিৰ যুদ্ধৰ পৰিণাম।